আপুনি জানেনে আপুনি যদি 2009 চনত মাত্ৰ 100 টকা বিটকইনত ইনভেষ্ট কৰিলে হয় আজি আপোনাৰ কিমান টকা হ'ল হয়? 2009 চন বাদ দিয়ক 2019 চনতো যদি আপুনি ইনভেষ্ট কৰিলে হয় তেনেহ'লে চাওঁ আহক আজি আপোনাৰ কিমান টকা হ'ল হয়? 2019 চনৰ জানুৱাৰী মাহত এটা বিটকইনৰ ভেলু আছিলে মাত্ৰ 2 লাখ টকা। আৰু বৰ্তমান সময়ত এটা বিটকইনৰ ভেলু হৈছে প্ৰায় 28 লাখ টকা। 10 গুণতকৈ বেছি ৰিটাৰ্ণ পালে হয় আপুনি মাত্ৰ 3 পৰা 4 বছৰৰ ভিতৰত। - 2019 চনত আপুনি যদি মাত্ৰ 1 লাখ টকা ইনভেষ্ট কৰিলে হয় আজি আপুনি পালে হয় 10 লাখ আৰু যদি 10 লাখ কৰিলে হয় তেনেহ'লে পালে হয় 100 লাখ অৰ্থাৎ 1 কোটি টকা। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। কাইলৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।